হেল্ল' এভৰিৱান মই এনি ইনফৰমেশ্যনৰ পৰা আজি কথা পাতিম পাঠান মুভিখনৰ বিষয়ে। পুনৰ 4 বছৰৰ মূৰত ঘূৰি অহা আমাৰ শ্বাহৰুখ খানে আহিয়ে ডাঙৰ পৰ্দাত খলকনি তুলি দিলে। এখন ডাঙৰ মুভি, এটা জবৰদস্ত কাহিনী আৰু VFX যিটো সকলো দৰ্শকে চাবলৈ আশাৰে বাট চাই আছিল। সকলো বস্তু এটা সৰু কাহিনী আকাৰে লৈ আহিল পাঠান। আৰু ডাইলগটো নিশ্চয় শুনিছে, পাঠান আয়েগা তো পতাকা ভি সাথ লায়েগা। বাছ এনেকুৱাই এক পৰিৱেশ থিয়েটাৰ হলতো মই নিজে উপভোগ কৰিছোঁ হলত। YRF মানে য়শ ৰাজ ফিল্মছে এখন স্পাই ইউনিভাৰ্ছ গুপ্ত ব্ৰহ্মাণ্ড বিচাৰি উলিয়াইছে। মাৰ্বল চিনেমেটিক এডভেঞ্চাৰ যেনেকৈ আৰম্ভ হৈছিল এখন ডাঙৰ যুদ্ধ, এজন ডাঙৰ যুঁজাৰুৱে যুঁজিছিল, আমাৰ বলিউডতো এতিয়া আহি গ'ল। 2017 চনত আহিছিল টাইগাৰ অভি জিন্দা হে, 2019ত ৱাৰ আৰু এতিয়া পাঠান। এই তিনিওখন মুভিৰ এখনৰ লগত আনখনৰ লিংক আছে। মুভিখনৰ ছলমান খানৰ এণ্ট্ৰি এটা মজা টুইষ্ট আছিল, সেইটো মই বহুত এনজয় কৰিছোঁ। এতিয়া আহক মেইন কাহিনীলৈ। ঠাই দেখাইছিল পাকিস্তান, সময় 5 আগষ্ট 2019। ইয়াৰ জেনেৰেলে ৰুটিন চেকআপৰ কাৰণে যেতিয়া ডক্টৰৰ ওচৰলৈ গৈছিল তেতিয়া তাৰ ডক্টৰে কৈছিল আপোনাৰ সময় মাত্ৰ 3 বছৰহে আছে, আপোনাৰ কেঞ্চাৰ হৈছে। সেই সময়তে টিভি নিউজত আহি আছিল যে হিন্দুস্তানত আৰ্টিকল 370 অৱৰোধ কৰি দিয়া হৈছে। ডক্টৰসকলে ক'বলৈ ল'লে এইটোতো একদম পাগলামি হয়, কাৰণ জেনেৰেলে কৈছেই যুদ্ধ হ'বই। হিন্দুস্তানে নিজৰ ভৰিত নিজে কুঠাৰ মাৰিছে। ইয়াৰ পিছত তেওঁ তৃতীয় পাৰ্টিৰ কণ্ট্ৰেক্টৰৰ লগত ফোনত যোগাযোগ কৰিলে, এটা টেৰৰিষ্ট পাৰ্টি আউটফিট এক্স। ইহঁতে অকল পইচাৰ কাৰণে কাম কৰে। এয়াই এণ্ট্ৰি হ'ব জন আব্ৰাহিম ফিল্মত জিমৰ এটাই লক্ষ্য হিন্দুস্তান ধ্বংস কৰা। জিমে আশ্বাস দিলে আপোনাৰ কাম হৈ যাব, মোক অলপ সময় দিব লাগিব। ডক্টৰে অলৰেডি জেনেৰেলক কৈয়ে দিছে আপোনাৰ জীৱনকাল মাত্ৰ 3 বছৰ আছে, আৰু এই 3 বছৰত জেনেৰেলে হিন্দুস্তানক ধ্বংস কৰাৰ কথাই থিৰ কৰি ল'লে। ইয়াৰ পাছতে কাহিনী ইয়াতে আগবাঢ়ে 3 বছৰ আগলৈ, আৰু দৰ্শকক দেখুওৱা হ'ল যে আফগানিস্তানৰ কোনোবা এখন দেশত বহুত আতংকবাদী ইলিগেল বন্দুক কিনি আছে, তাৰে এজন আহিছে বহুত ডাঙৰ মিছাইল কিনিবলৈ, যিটো এবাৰ চলাই দিলে সেই দেশৰ নাম নিচান নাইকিয়া হৈ যাব। আৰু এই মিছাইলৰ আৰু এটা লক্ষণ হ'ল য'তে পৰিব সেই জেগাৰ নাম নিচান নাইকিয়া হৈ যাব। সেই ঠাইটুকুৰা সম্পূৰ্ণ অবৈধ আছিল। লগে লগে তাৰ ডিলাৰৰ ওচৰত খবৰ আহিল, তেওঁক কোনোবাই বিচাৰি আহি ইয়াত পালেহি। তেওঁ নিশ্চিত মোক ইয়াত বিচাৰি পালেও একো ক্ষতি কৰিব নোৱাৰে, কাৰণ তেওঁৰ তাত নিজৰ মানুহ আছিল। তাৰপিছত দেখুৱাইছে এজন VIP মানুহক চকীত বহুৱাই বহুত বেয়া ধৰণে মাৰপিট কৰি থকা হৈছে। বহুত মাৰ খোৱাৰ পিছতো তেওঁৰ একো নোম এডালো হিলা নাই আৰু নিজৰ কথাত অটল আছিল। আৰু এয়াই ধামাকা এণ্ট্ৰি পাঠান, সকলোৰে জনপ্ৰিয় শ্বাহৰুখ খান। ডিলাৰৰ লগত অহা গাৰ্ডেও সুধিবলৈ বাধ্য হৈছিল যে পাঠান তুমি জিন্দা কেনেকৈ হ'লা, তোমাকতো 2 বছৰ আগতে জিমে মাৰি পেলাইছে। কিন্তু এইবিলাকতো পাঠানৰ চাল আছিল। সি নিজে হাতৰ পৰা ৰছী খুলি দিছিল আৰু তাত থকা গুণ্ডাবিলাকক খতম কৰিছিল, আৰু এটাই প্ৰশ্ন কৰিছিল ৰুবাই ক'ত আছে। 4 বছৰ পিছত আহিছে বলিউডৰ মুভি। ফাইট আৰু একশ্যনটো কম হ'লে নহ'ব, পুৰা মেচিন গান চলাই হেলিকপ্টাৰত থকা মেচিন গানেৰে গোটেই জাগা টচনচ কৰি দিয়া হ'ল, আৰু ইয়াৰ পৰা আমাৰ পাঠানে সেই মানুহ দুজনক ওলাই লৈ যায়গৈ। ইয়াৰ পিছত দেখাই নিউ দিল্লী চিন, য'ত অপাৰেশ্যন টিম, নামটো ডিম্পল কাপাডিয়া, কিন্তু গোটেই ফিল্মত তেওঁক মেম বুলি কোৱা হৈছে। মেমৰ ছেটেলাইট অপাৰেটৰৰ পৰা ফটোত গম পালে যে ৰুবাই ফ্ৰান্সৰ এটা ৰেলৱে ষ্টেচনত, আৰু ইয়াৰ ইনফৰমেশ্যন মতে যোনটো ষ্টেচনত ৰৈ আছিল তাত লিখা আছিল শ্বৰ্ট, ইংলিছত শ্বৰ্ট মানে এক্সিট, মানে তাই য'ত ৰৈ আছে তাতেই ফটো কেপচাৰ হৈছে। মেমৰ ৰুবাইৰ লগত পুৰণা চিনাকি আছিল, সেইকাৰণে প্লেনত বহি ৰুবাইক বিচাৰি ওলাল। লগত তেওঁৰ এজেণ্টে সুধিলে কি ৰুবাই সম্পৰ্ক পাঠানৰ লগত আছে নেকি। তেতিয়া মেমে কয় তুমি নিশ্চয় পাঠানৰ বিষয়ে একো নাজানা, তুমি পাঠানৰ বিষয়ে জানা কি। আকৌ এজেণ্টে সোধে মেম তেওঁৰ বিষয়ে বহুত কাহিনী শুনিছোঁ, যেতিয়াই তেওঁৰ কথা ওলাই চবেই ভয় খাই যায়, তেওঁৰ কোনেও কথা পাতিব নোখোজে। মই জানিব পাৰোঁনে কি এনেকুৱা কথা আছে যে মানুহে মনলৈ আহিলে ভয় খাই যায়। তাৰ পৰাই আৰম্ভ হয় পাঠানৰ আগৰ কাহিনী। ম্যানমাৰৰ এটা গুপ্ত অপাৰেশ্যনৰ লগত অকলে পাঠানে নিজৰ পৰিয়ালক নিজৰ জীৱনৰ লগত খেলি বচাইছিল, কিন্তু পাঠান বহুত আঘাতপ্ৰাপ্ত হৈছিল। সেইকাৰণে তেওঁক চোৰাংকৈ দিল্লীৰ এখন হাস্পতালত ৰখা হৈছিল, য'ত আমাৰ ডিম্পল মেমে লগ কৰিবলৈ গৈছিল। তাত গৈ গম পালে তেওঁ সম্পূৰ্ণ সুস্থ হৈ উঠি আকৌ নতুন মিছন আৰম্ভ কৰি দিছে, যিটোৰ নাম হ'ল জকাৰ, মানে জইণ্ট অপাৰেশ্যন এণ্ড কাৱাৰ্ড ৰিচাৰ্চ। পাঠানৰ মতে আমাৰ হিন্দুস্তান সদায় শত্ৰুৰ হাতত পৰিয়েই থাকে,
আমাৰ ইয়াত কিছুমান এনে মানুহ আছে যাক হিচাপত ধৰা নাযায়। সেইবিলাকক লৈ মই এটা টীম বনাই লওঁ, তেতিয়াহে মই সেইবিলাকৰ লগত যুঁজিব পাৰিম। কিন্তু মেমে ক'লে, ইয়াৰ কাৰণে মোৰ কিমান মানুহৰ অনুমতি দৰকাৰ হ'ব তুমি অনুমান কৰি পাইছানে? এনেতো তেওঁৰ এতিয়া অৱসৰ সময় আহি পাইছিল, কিন্তু পাঠানে ক'লে, দেশৰ কাৰণে কৰা এজন সৈনিকৰ আচল কৰ্তব্য। আৰু মেমে মানি লয় পাঠানৰ কথা। তাৰ পাছত এডোখৰ বিশেষ ঠাই দেখুওৱা হয় য'ত জকাৰ টীমৰ মিটিং দেখুওৱা হয়। তাত মজুত থাকে ৱাৰ ফিল্মৰ আশুতোষ ৰাণা, সুনীল লুথাৰ। তেওঁৰ মতে ইহঁতটো কোনো কামৰ নহয়, ইহঁত ডিমৰ বাকলি। ইহঁতৰ আচল মিছনত কি যে সন্মুখীন হ'ব লগা হ'ব তাকো গম নাপায়। তাৰ পাছত পাঠান আৰু তেওঁৰ টীমে বিশ্বাস দিলে যে আমি আমাৰ মিছনত সফল হৈ দেখুৱাম আপোনাক, আৰু ইয়াৰ ফলত আমাৰ দেশৰ লাভহে হ'ব। আমাৰ গুপ্তচৰৰ পৰা গম পোৱা গৈছে ডুবাইত প্ৰেছিডেণ্ট আহিব, মিটিং হ'ব, আৰু তাত আমাৰ কিছুমান চাইণ্টিষ্ট আহিব। কিন্তু সিহঁতৰ তাত সমস্যা হ'ব, গতিকে আপুনি পুলিচক সতৰ্ক থাকিব দিয়ক, আৰু বাকীখিনি মই আৰু মোৰ টীমে চম্ভালিম। মুভিখনত বহুত ডাঙৰ ডাঙৰ ডুবাই হাই বাজেট জেগা দেখুওৱা হৈছে। ডুবাই ডাঙৰ ডাঙৰ ঘৰ, ডাঙৰ গাড়ী, তাৰ মাজেদিয়ে পাৰ হৈ যাব প্ৰেছিডেণ্ট। কিন্তু পাঠানে গম পাইছিল যে এইবিলাক আমাক এনেই দেখুৱাবলৈহে কৰা হৈছে। টেৰৰিষ্ট পাৰ্টিৰ প্ৰধান লক্ষ্য প্ৰেছিডেণ্টক হানি কৰা নহয়, সেই বিজ্ঞানী দুজনক তাৰ পৰা উঠোৱাটোহে। সকলো প্লেন মতে দুজন বিজ্ঞানীৰ সন্মুখীন হৈছিলহে মাত্ৰ। এনে সময়তে বিপৰীত দেশৰ পৰা জন আব্ৰাহিম জিম আহি সেই জাগাতে দুইজন বিজ্ঞানী গাড়ী জ্বলাই ভস্ম কৰি দিয়ে, আৰু বিজ্ঞানী দুজনক নিজৰ কব্জালৈ অনাৰ চেষ্টা কৰে। আৰু মুভিৰ হিৰো পাঠান সেই সময়ত আৰু পিছ পৰি থাকিবনে? দুইজনৰ মাজত তুমুল যুদ্ধ আৰম্ভ হৈ গ'ল। যুদ্ধ বহুত দীঘলীয়া হ'ল, কিন্তু জিমৰ এটা ইম্পৰ্টেণ্ট কথা হ'ল জিম এসময়ত এক্স-ৰয়েজেড আছিল দেশৰ কাৰণে। সি মৰি গৈছে, দেশৰ কাৰণে মৰি গৈছে, আৰু দেশৰ কাৰণে বীৰত্ব দেখুওৱাৰ বাবে বীৰত্ব মেডেল দিয়া হৈছিল। কিন্তু যিটো মিছনৰ কাৰণে মেডেল পাইছিল তাত তেওঁৰ পত্নী হত্যা কৰা হৈছিল, আৰু পত্নী প্ৰেগনেণ্ট আছিল, যাৰ কাৰণে তাৰ বাচ্চাও মাৰা গৈছিল। আৰু সেইকাৰণে এতিয়া জিমে দেশৰ কাৰণে নহয় নিজৰ কাৰণে কাম কৰে, আৰু অকল নিজৰ লাভৰ কাৰণে কাম কৰা এজন কণ্ট্ৰেক্টৰ হৈ গ'ল। দেশৰ লাভ লোকচানৰ কথা চিন্তা নকৰে। এই কামত জিম জিকি গ'ল, কিন্তু পাঠানে হাৰ নামানিলে। নিজৰ টীম লগত লৈ তাক ধৰিবৰ বাবে স্পেইনলৈ বুলি গুচি গ'ল। পাঠানৰ টীমৰ এজনী ৰুবিনা নামৰ ছোৱালীৰ বিষয়ে খবৰ হ'ল, যোনে সিহঁতৰ লগত কাম কৰিছিল। সেইকাৰণে পাঠানে তাইক লগ কৰিবলৈ তাত যাওঁতেই জিমৰ মানুহে পাঠানক বন্দী কৰিছিল। জিম এজন ইমান ডাঙৰ ব্যৱসায়ী, সেইকাৰণে তেওঁ শত্ৰুক নমৰাকৈয়ে নিজৰ হেলিকপ্টাৰ লৈ তাৰ পৰা গুচি গ'ল। যাওঁতে টীমটোক কৈ গ'ল, তোমালোকে চম্ভালিবা। ইফালে ইয়াত লাগি গ'ল খেলিমেলি। ৰুবিনা মিলি গ'ল পাঠানৰ লগত আৰু ক'লে, যেনেকৈ তুমি এজন সৈনিক হৈ জিমক শেষ কৰিবলৈ আহিছা, তেনেকৈ ময়ো এজনী ISIৰ সদস্য, জিমৰ লগত 1 বছৰৰ পৰা কাম কৰি আছোঁ। এনেকৈ দুয়োজনৰ মাজত বন্ধুত্ব গঢ়ি উঠিল। এতিয়া এওঁলোকৰ প্ৰথম চিকাৰ হ'ল জিম। ইয়াক কেনেকৈ ধৰা যায়? খবৰ আহিল জিমে অহা সপ্তাহৰ ভিতৰত প্ৰথম বস্তুটো ল'ব, যিটো হ'ল ৰক্তবীজ। এইটো এটা এনেকুৱা কেমিকেল যিটো এবাৰ যদি আকাশত বিয়পি যায়, গোটেই মানুহ নামৰ প্ৰজাতিটো নাইকিয়া হৈ যাব। এতিয়া এই ৰক্তবীজ জিমে নাপায় যাতে তাৰ বাবে দুইটাৰ ৰাছিয়া যায়গৈ। কিন্তু ইয়াত গৈ দুইটাৰ মাজত এটা সমস্যা হ'ল। ইয়াৰ চিক্ৰেট ভল্ট এইটো ইমান শক্তিশালী আছিল যে এইটো বমেৰেও ভঙা নাযায়, লেজাৰেৰেও কটা নাযায়, ফুটা কৰি ভিতৰতো যোৱা নাযায়। খোলাৰ বাহিৰে একো উপায় নাই। খুলিবলৈ লাগিব তলা চাবি, আৰু এই দুটা বেলেগ বেলেগ মানুহৰ হাতত আছিল। আমাৰ স্মাৰ্ট এজেণ্ট পাঠানে ৰাছিয়া অফিচাৰৰ ওচৰত পঠাই দিলে ৰুবাইক। তাই গৈ ফিংগাৰপ্ৰিণ্ট লৈ আহিল, আৰু সিপিনে কেৰল মেডামৰ ঘৰত নিজেই সোমাই যায় অলপ জমনি কে কৰি ফিংগাৰপ্ৰিণ্ট লৈ আহে। এতিয়া প্ৰথম ষ্টেপ আৰম্ভ হ'ল। এতিয়া ইহঁতৰ অফিচৰ পৰা তলা চাবি চুৰ কৰিব, আৰু ইয়াৰ বাবে হেল্প ল'লে দুজন সুদক্ষ বিমান চালকৰ, আৰু বহুত কষ্টৰ পাছত এওঁলোকে চুৰি কাৰ্য সমাপ্ত কৰে। তাৰ পৰা উলিয়াই আনে ৰক্তবীজ। কিন্তু ইয়াতো হৈ যায় খেলিমেলি। তাৰমানে ৰুবাই মেডামে পাঠান মহাশয়ক দি দিয়ে ঠগ। ফ্লাছবেকত গম পোৱা যায় যে জিমে নিজে সেই ৰক্তবীজ পাবৰ কাৰণে ৰুবাইক তাৰ লগত পঠাইছিল, কাৰণ জিমৰ কাৰণে এয়া সম্ভৱ নাছিল, আৰু জিমে জানে পাঠানে এয়া সহজতে কৰিব পাৰিব। এতিয়া চিন শ্বট হৈছে ৰাছিয়াৰ জেলত, য'ত কাপাৰিয়া মেডামে কৈছে এয়া আমাৰ এজেণ্ট নহয়, নাজানো এওঁ কোন, এওঁক 2 গুলী মাৰি দিয়া আৰু কাহানী ইয়াতে খতম কৰি দিয়া। পাঠানে ভাবিব ধৰিলে, মইতো দেশৰ কাৰণে ভাবিছোঁ, দেশৰ কিবা ক্ষতি নহওক চিন্তা কৰোঁতে কৰোঁতে আজি মোৰ জীৱনৰে কোনো ভৰসা নোহোৱা হ'ল। এতিয়া তেওঁক মেইন জেললৈ ট্ৰেন্সফাৰ কৰাৰ অৰ্ডাৰ আহিল। কিন্তু ৰাছিয়া হিন্দুস্তানী কোনো জেচাছে নিজৰ দেশৰ শত্ৰুক
হজম কৰিব নোৱাৰে। সেইকাৰণে ট্ৰেইনত যাওঁতে যাওঁতে বহুত গুণ্ডাই তাক এটেক কৰাই দিয়া হ'ল। পাঠান মহাশয়ে বহুত যুঁজিছে। তাৰ পিছত আহিল মজাৰ টুইষ্ট আমাৰ ভাইজান। এতিয়া দুটা মহান হিৰো, এতিয়াতো ফাইট ছুপাৰ ফাইট হৈ গ'ল। একদম 15-20 মিনিট এই ফাইট চলিব ধৰিলে। আৰু ইয়াতে দৰ্শকক জনোৱা হয় এআই টাইগাৰ ৰবি জিন্দাহেৰ মূল নায়ক ফাইট শেষ কৰি যাওঁতে যাওঁতে কৈ গ'ল, তই নমৰিবি, মোৰ আৰু এক ডাঙৰ মিছন আছে, তাত তোৰ দৰকাৰ পৰিব। এটা পেইন কিলাৰ নিজেও খালে আৰু এটা পাঠানক দিলে আৰু ক'লে মোৰ মিছনত তই নিশ্চয়কৈ আহিবি। কৈ তেওঁ গুচি যায়। এতিয়া আকৌ কাহিনী আহিল ইণ্ডিয়াত। ইয়াত ডিম্পল কাপাৰীয়া মেডাম পাঠানৰ ওচৰত ৰুবাইৰ ফটো লৈ আহিল আৰু ক'লে আমি ৰুবাইৰ ফটো ফ্ৰান্সত দেখিছোঁ। পাঠানৰতো খং আছিলেই, তেওঁ তৎক্ষণাত ফ্ৰান্স গুচি গ'ল আৰু তাত গৈ ৰুবাইক বন্দুক টোৱাই দিয়ে। তাৰ পৰাই ৰুবিনাৰ আলোচনা আৰম্ভ হ'ল। সাধাৰণতে ইতিমধ্যে তাইৰ মনত দেশভক্তি জাগি উঠিল। যিটো ৰক্তবীজৰ ব্যৱহাৰ জিমে কৰিব খুজিছিল, সেইটোৰ কাৰণে বহুতো মাছুম লোকৰ জান যাব আৰু এই কথাটো প্ৰথমতে ৰুবাই জনা নাছিল। আৰু এতিয়া তাই বুজি পাইছে আৰু পাঠানৰ লগত এটা টীমত জইন হ'ল। এইখিনিতে এই দুইজন এজেণ্টৰ পিছৰ জনমৰ কাহিনীও দেখুওৱা হয়, য'ত পাঠানে কয় আজি বহুত বছৰ আগত আফগানিস্তানত এজন টেৰৰিষ্টক মাৰিবলৈ তেওঁৰ মোবাইলত GPS লোকেশ্যন লক কৰি দিছিল আৰু এটা মিছাইল এৰি দিছিল। কিন্তু পিছত গম পালে যে সেই ব্যক্তিজন এজন টেৰৰিষ্ট নহয়, অন্যথা এজন স্কুলৰ মাষ্টৰহে। আৰু লগে লগে সেই ঠাইডোখৰ খালী কৰালে আৰু 1 মিনিটহে বাচি আছিল মিছাইলটো সেই জাগাত পৰিবলৈ। কিন্তু পাঠানে বহুত বুদ্ধি লগাই সেই মোবাইলটো আকাশলৈ পেলাই দিলে আৰু মিছাইলটো গৈ তাতে খুন্দা মাৰিলে আৰু মানুহবোৰ বাচি গ'ল। কিন্তু 3 মাহৰ কাৰণে পাঠান সেই আফগানিস্তানৰ সৰু চহৰত থাকি গ'ল। কিন্তু তাৰ মানুহে তাক বহুত ছাপোৰ্ট কৰিলে আৰু ক'লে তই আমাৰ ল'ৰা পাঠান আৰু তোৰ ওপৰত আমাৰ বহুত দোৱা থাকিল আৰু যেতিয়াই তোৰ আমাক দৰকাৰ পৰিব আমি তোক সহায় কৰিম। ইফালে ৰুবাই বেক ষ্টৰী দেখুৱাই তাইৰ বাপেক এজন সাধাৰণ মানুহ আছিল। এবাৰ কামৰ পৰা আহি থাকোঁতে পুলিচে ধৰি দেশদ্ৰোহী বুলি বহুত মাৰপিট কৰিছিল। এইটো কাৰণতে ৰুবাই নিজৰ আত্মগোপনৰ কাৰণে প্ৰথমতে ডক্টৰ পঢ়িছিল। তাৰপিছত মিছন সফল কৰিবলৈ ISIত যোগ দিলে। তাৰপিছত দেখুৱাই ৰাছিয়াৰ কাহিনী। আমি ইয়াত দেখিবলৈ পাওঁ যে যিটো ভাইৰাছ ভাৰতক ধ্বংস কৰিবলৈ বনাইছে সেইটো সম্পূৰ্ণ হৈ গ'ল। চাইণ্টিষ্টে তথাপিও এবাৰ সুধিলে তুমি সঁচাকৈ এয়া কৰিবলৈ সাজুনে? কাৰণ যদি এনেকুৱা কৰা বহুত নিৰীহ মানুহ মৰি শেষ হৈ যাব। জিমৰ পুৰণা খং আছিল, যেনেকৈ তাৰ পৰিয়ালটো মাৰি শেষ কৰি পেলাইছিল, তেনেকৈ যাতে ভাৰতৰ মানুহে গম পাওক পৰিয়াল হেৰুৱালে কেনেকুৱা অনুভৱ হয়। এইখিনি সময়তে দুজন মহানায়ক পাঠান আৰু ৰুবাইৰ এণ্ট্ৰি হয় আৰু একদম মাৰপিট ফাইট হয়। বৰফত শ্লাইড কৰা, বহুত দেৰিলৈকে গুলী চলাই থকা আদি সম্পূৰ্ণ যুদ্ধৰ পিছত পালে তেওঁৰ হাতত দুটা হাৰ্ব আছিল, মানে ভাইৰাছ থকা দুটা গোলা। এটা জিমে লৈ যায়, এটা পাঠানৰ হাতলৈ আহে। আৰু যেতিয়া পাঠানে লেবৰেটৰীত নি খুলি চেক কৰিব দিলে কেনেকৈ ভাইৰাছটো ধ্বংস কৰিব পাৰি, তাত মাত্ৰ পানীহে ওলালে। লগে লগে জিমে ভিডিঅ' কল কৰিলে আৰু ক'লে এইটো 3টা লেয়াৰত বনোৱা হৈছে। নাম্বাৰ 1ত ভাইৰাছ আছে, যিটো খোলাৰ লগে লগে তাৰ বায়ুৰ লগত মিলি গ'ল। নাম্বাৰ 2 এবিধ বায়ু আছে, যিটোৱে এইটো বিয়পি যোৱাৰ সহায় কৰে। আৰু নাম্বাৰ 3ত মাত্ৰ পানী, কাৰণ যেতিয়া আপুনি মৰিব এই পানী খাই মৰে যাতে। ইয়াৰ লগে লগে জিমে সেই ভাইৰাছ বিয়পি মানুহৰ গাত দেখা দিয়া লক্ষণ আৰু দুখ জুখি ক'লে ইয়াৰ মাত্ৰা 0ৰ পৰা 10লৈকে, যিটো মানুহৰ ভিতৰত সোমাব তাৰ কষ্টৰ মাত্ৰাও 13ৰ পৰা 14ৰ ভিতৰত হ'ব। আৰু সেই চাইণ্টিষ্টসকলৰ ভিতৰত ডিম্পল মেমো আছিল। লগে লগে তেওঁৰ শৰীৰত বেমাৰৰ চিহ্ন দেখা দিব ধৰিলে। ৰক্তবীজৰ পৰা ওলোৱা এই বেমাৰৰ নাম হ'ল স্মল পক্স। বহু বছৰ আগতে বিভিন্ন দেশত এই বেমাৰবিধ হ'ল। বহুতো লোকৰ প্ৰাণ গৈছিল। সেইবোৰ দেশত ইয়াৰ ঔষধ আছে, কিন্তু জিন ইমান বুৰ্বক নহয়। আজি 2 বছৰ ধৰি বিজ্ঞানীসকলক যি কামত লগাই ৰখা হৈছিল সেয়া হ'ল এই ভাইৰাছবিধ দমন কৰা। এই ভাইৰাছ য'তে পৰে মাত্ৰ 3 ঘণ্টাৰ ভিতৰত মানুহৰ প্ৰাণ লৈ লয়। মানে যি দেশত এই ভাইৰাছ পৰিব বা যাব সেই দেশৰ পৰা মানুহ 3 ঘণ্টাৰ ভিতৰত নোলালে গোটেই মানুহ মৰি শেষ হৈ যাব। এতিয়া যিহেতু লেবৰেটৰীৰ ভিতৰত বেমাৰটো বিয়পিছে, গতিকে বিজ্ঞানীসকলে নিজে শ্বহীদ হ'বলৈ সাজু হ'ল, যাতে বাহিৰৰ বাকী লোকৰ ক্ষতি নহওক। আৰু ইয়াৰ পৰা কাহিনী আহে বৰ্তমান সময়ত। মানে যিজন মানুহক পাঠানে হেলিকপ্টাৰেৰে উঠাই আনিছিল, তেওঁক মাৰপিট কৰিছিল আৰু সুধিছিল এতিয়া ক জিমে ভাইৰাছ ব্যৱহাৰ কোন দেশত আৰু কেতিয়া কৰিব? বেচেৰাৰ মিছাইল ক'ত পেলাব সেইটো জনা নাছিল, কিন্তু এইটো ক'ত উদ্বোধন কৰিব সেইটোৰ বিষয়ে জানিছিল। আৰু সেই ঠাইটো আছিল আফগানিস্তান।
সেইকাৰণে পাঠানে নিজৰ টীমৰ সৈতে গুচি যায় আফগানিস্তান। সাধাৰণতে সেই সময়ত লাহোৰৰ কামাণ্ডাৰে 3 বছৰ আগতে বুক কৰি থোৱা বস্তুটো পিক কৰিব আহিল, মানে ৰক্তবীজৰ। কিন্তু এই ভাইৰাছৰ পৰা হোৱা বেমাৰ আফগানিস্তানৰ এখন সৰু চহৰত মানুহৰ মাজত পোৱা গ'ল। কামাণ্ডাৰৰ সন্দেহ হ'ল, ক'লে তুমিতো কৈছিলা এয়া অকল মুখে দিবা, কিন্তু এইটো বেলেগে কেনেকৈ ব্যৱহাৰ কৰি আছে। জিমে কিছুমান সৈনিক তালৈ পঠিয়াই তদন্ত কৰালে আচলতে হৈছে কি। কিন্তু এইবিলাক চব পাঠানৰ চাল আছিল। সেইডোখৰ জেগা আছিল আজি বহু বছৰ আগতে পাঠানে সহায় কৰা পাঠানৰ নিজৰ ঠাই। সুবিধা লৈ পাঠানে সেই সৈনিকবিলাকৰ কাপোৰ পিন্ধি নিজে গৈ জিমক ধৰা পেলালে আৰু একশ্যন মুভি গতিকে আকৌ মাৰপিট ফাইট। এইবাৰ দীপিকা পাডুকন ৰুবায়ে পুৰা মেচিন গানেৰে ধৰ-ধৰকৈ গুলী চলাই পুৰা ঠাই ছাৰ কৰি দিলে। কিন্তু জিমে সিহঁতৰ খেলখন আগলৈ কি হ'ব আইডিয়া আগতেই লগাইছিল। সেইকাৰণে সেই মিছাইলত ভাইৰাছ নাৰাখি দিল্লী যোৱা বিমানত থৈ দিছিল আৰু ৰিম'ট কণ্ট্ৰল নিজৰ হাতত ৰাখিছিল। ইফালে পাঠানৰ টীমে মিছাইল ৰখোৱাৰ চেষ্টা কৰি আছিল আৰু এইফালে পাঠানে জিমৰ মুখামুখি হৈছিল। আকৌ এখন ধুনীয়া ফাইট আৰম্ভ হৈ গ'ল। সেই সময়ত বিমানখন লেণ্ড হ'বলৈ মাত্ৰ 2 ছেকেণ্ড সময় বাকী আছিল। মানে সময় খতম হোৱাৰ লগে লগে পুৰা ভাইৰাছ বিমানখনত বিয়পি যাব আৰু বিমানৰ মানুহ তলত আহি পোৱাৰ লগে লগে বাকী মানুহবোৰো আক্ৰান্ত হ'ব। অলপ সময়ৰ ভিতৰতে গোটেই চহৰখন খতম হৈ যাব। খেল খতম হোৱাৰ সময়তে ডক্টৰ ষ্টিন ছনিষ্টাৰে ক'লে এইটোৱে শেষ সময়। ইফালে ডক্টৰ লুথাৰে আমাৰ পাঠানক ক'লে এইটোৱে শেষ সময়। পাঠানেও চুৰি সুমাই দিলে আৰু ৰিম'ট টিপাৰ আগতে নিজৰ হাতলৈ লৈ আহিলে। ইয়াৰ লগতে এটা ডাঙৰ ঘটনা হোৱাৰ পৰা বাচে। যিখিনি মানুহ ভাইৰাছৰ ফলত এফেক্ট হ'বলগীয়া আছিল বাচি গ'ল আৰু পাঠানে শেষৰ শত্ৰুজনক শেষ কৰি দিয়ে আৰু যোৱাৰ আগত তাৰ পৰা বীৰ গতি মেডেলটো ৰাখি ল'লে। আৰু ইয়াৰ আচল হকদাৰ আৰু কোনো নহয়, তেওঁৰ মেম ডিম্পল কাপাড়িয়া আছিল আৰু তেওঁৰ চৰণত অৰ্পণ কৰে। জিমৰ আচল নাম মুভিখনত গম পোৱা নগ'ল। যদি আপোনালোকে গম পাইছে কমেণ্টত জনাব। এতিয়া আহোঁ পিছৰ কাহিনীলৈ। লুথাৰ মহাশয় আহে পাঠান মহাশয়ৰ ওচৰত আৰু ডাঙৰ মিটিঙত ভাষণ দিয়াৰ দৰে কয়, আমি আকৌ কবিৰ আৰু টাইগাৰক এই টীমত আনিব লাগিব আৰু এই দুনিয়াৰ পৰা আমাৰ ভাৰতখনক বচাব লাগিব। তোমালোক সকলোৱে সহায় কৰিব লাগিব। আৰু ইয়াৰ লগে লগে এই কাহিনী ইয়াতেই খতম হয়। মুভিখনত আৰু এটা চিন দেখুওৱা হৈছে য'ত শ্বাহৰুখ খান আৰু ছলমান খানে বলিউডৰ ভৱিষ্যতৰ কথা পাতিছে যে 30 বছৰ হৈ গ'ল আমি কাম কৰা, এতিয়া কোনে চম্ভালিব। যাই হওক, দেশ আমাৰ গতিকে আমিয়েই চম্ভালিব লাগিব। জনসাধাৰণৰ কাৰণে এয়া অকল চিনেমা জগতৰ কথা কৈ আছে। এজন এজেণ্ট হয় দেশখনক কেনেকৈ বচাব। কিন্তু ইয়াততো বলিউডত কাম কৰা হিৰোবিলাকৰ কথা কোৱা হৈছে। পজিটিভলি চাবলৈ গ'লে সঁচাকৈ এনেকুৱা সুদক্ষ এক্টৰ ইণ্ডাষ্ট্ৰীত বহুত কম আছে। যি কি নহওক, ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, কাৰণ মই আৰু নতুন নতুন ভিডিঅ' আপোনালোকৰ বাবে লৈ আহিম। তেতিয়ালৈকে নিজৰ খেয়াল ৰাখক, ফূৰ্তি কৰক, বাই বাই।